আৰু এইপিনে মই ডালকচু আলু বিলাহী পিঁয়াজ এনেকৈ চব ৰেডি কৰি ল'লোঁ আৰু এইপিনে দেখিছেনে চব্জি হ'লে আৰু এই আছিলে পথাৰৰ অৱস্থা যিটোহে বৰষুণ দি আছে নহয় এইকেইদিন পূৰা গেলি গৈছে আৰু উপায় নাই। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালে। আজি মানে টাউনৰ পিনে ওলাই যাওঁ বুলি ভাবিছোঁ অলপ মানুহজনৰ লগত। মানুহজন আগত গৈ আছে, ৰাস্তাটো বেয়া কাৰণে খোজকাঢ়ি গৈ আছে আৰু এইডোখৰ হ'ব দেই আপোনালোকক ৰাস্তাটো দেখাই আছোঁ। এইটো চাই লওক আমাৰ ৰাস্তাটো, সেইকাৰণে খোজকাঢ়ি এইডোখৰ ৰাস্তালৈকে যাব লাগিব আৰু এয়া মানুহজনে মই আৰু আহি আছোঁ আৰু চিলাপথাৰলৈ বুলি। ফাৰ্ষ্ট মাহঁতৰ ঘৰত সোমাই যাম বাৰু, ওচৰতে যিহেতু আমাৰ মাহঁতৰ ঘৰ, সেইবাবে মাকে লৈ যাম, মানুহজনৰ ঘৰত থৈ যাম বাৰু। আৰু এয়া আমি গৈ আছোঁ আৰু হাজবেণ্ড আৰু মই। আৰু বাইক স্কুটিত গ'লে অৱস্থা যিমানেই আপুনি ধুনীয়াকৈ সাজি কাচি নাযাওক কিয় অৱস্থা পূৰা বেয়া হৈ যায়, হেলমেট পিন্ধিলেও। আৰু এয়া মাহঁতৰ ঘৰ পাই গ'লোহি, মাকো লৈ ল'লোঁ। আৰু যিহেতু টাউনলৈ আহিছোঁ নহয়নে গাইজ, টাউনলৈ আহিলেতো পইচাটো লাগিবই বজাৰ কৰিবলৈ, সেইবুলি আমি পইচা উলিয়াই বোলে এনেকৈ ওচৰতে শাখা এটা নিচিনা আছিলে তাতে সোমালোঁ। আৰু এয়া আমি টাউন পাই গ'লোহি, টাউন পায়ে আমি বজাৰ কৰাত লাগি গ'লোঁ। যিহেতু বজাৰ নকৰিলেনো ক'ত হ'ব, এইকেইদিন আৰু যিহে ডাৱৰীয়া পৰিছে বজাৰলৈ, সেইকাৰণে আজি কৰিবলৈ আহিছোঁ। আনকালেতো অহা হোৱাই নাছিলে, আজি অলপ বতৰটো কমিছে, হ'লেও এইবিলাক দেখিছেনে বাৰু যেনেকুৱা জেগা হৈ আছে নহয়, মোৰ যে আহি এদিনতে আমনি লাগিলে। আৰু এইপিনে মায়ে কিবাকিবি লৈ লৈছে আৰু মই বজাৰ কৰি দি দিছোঁ মাক। যিহেতু আমাৰ পাপা নাই, সৰু এক্সিডেণ্ট এটা হৈ ঢুকালে আমাৰ পাপা, সেইকাৰণে মাক মই কেতিয়াবা এনেকৈ টাউনলৈ লৈ আহোঁ। বহুত বেয়া লাগে দিয়কচোন বাৰু, যিমান যি হ'লেও সৰুৰ পৰা ডাঙৰ কৰিলে নহয় জানো। আৰু এয়া মাৰ ঘৰতে বনাই খাম বুলি মাংসও লৈ ল'লোঁ। এইপিনে মোক ভিডিঅ' মায়ে কৰি দিছে বাৰু দেই, আৰু এইপিনে দিছেনে মায়ে পূৰা ভিডিঅ' কৰিছে। আৰু আহি পায়ে মাংস ধুই ল'লোঁ, আৰু এইপিনে চব্জি ডালকচু বিলাহী আলু পিঁয়াজ এইবিলাক চব কুটি ল'লোঁ। আৰু এনেকৈ ডালকচুৰ লগত যিহেতু বহুত দিন গাহৰি মাংস খোৱাই হোৱা নাছিল, সেইবাবে মাহঁতকো বোলো খুৱাই থৈ যাওঁ আৰু নিজেও খাই থৈ যাম এসাঁজত। মই বনালোঁ, সেইবাবে মাক বনাব নিদিলোঁৱে আৰু নিজে এইবিলাক কৰিলোঁ। মানুহজনে চব্জি কিবাকিবিবিলাক কাটি দিলে, মই এনেকৈ বনালোঁ আৰু গেছত নবনালোৱে। আৰু সেইবাবে এনেকৈ পাকঘৰটো বহুত লেতেৰা হৈ আছে, যিহেতু এইকেইদিনা বতৰটো ডাৱৰীয়া কৰি আছিলে, সেইবাবে পাকঘৰটো ইগন'ৰ কৰিব দিয়ে গাইজ, বহুত লেতেৰা হৈ আছে। আৰু এয়া চব্জি হৈ গ'ল, আৰু মই বাঢ়ি মেলি দিওঁ আৰু সকলোকে। আৰু এইপিনে হৈ গ'ল আৰু চব্জি, ভাত পানী খাই বৈ আমি ঘৰলৈ গুচি আহিলোঁ। এতিয়া আমি ঘৰ পাই কাপোৰ কানি সলাই পিনি অলপ ওলাই আহিছোঁ দেই খুৰীহঁতৰ ঘৰৰ কাৰণে। মানে মানুহজন অহাৰ পৰা যে ওলাই অহাই হোৱা নাই। All right.